হ্যাপি হোলি। নমস্কাৰ, মই চন্দন কুমাৰ নাথ। এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইয়াত দেখিবলৈ পাইছে হোলীৰ এটা শুভ মুহূৰ্ত তেজপুৰ বিশ্ববিদ্যালয়ত। গতিকে এই বিশেষ দিনটো আমি ইয়াতে পালন কৰিব লৈছোঁ আৰু আপোনালোকে এতিয়া কোনে কোনে তেজপুৰ বিশ্ববিদ্যালয়ৰ হোলী দেখুৱাবলৈ আহিছোঁ। বলক, আজি মোৰ লগত আছে মোৰ ডাঙৰ চিনিয়ৰ দাদা ৰজব দা। গতিকে বলক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। এয়া আপোনালোকে দেখিব পাইছে তেজপুৰ বিশ্ববিদ্যালয় চৌহদত আমি হোলী খেলিবলৈ লৈছোঁ আৰু মোৰ লগত আছে মোৰ চিনিয়ৰ বিশ্ব দা আৰু ৰজব দা। হোলী চলি আছে পূৰ্ণদমে। এয়া আপোনালোকে দেখিব পাইছে মোৰ পিছফালে একদম পূৰা পানীৰ এটা ডেন্স হৈ আছে, ৰেইন ডেন্স বুলি যিটো কয়। গতিকে খুব এটা সুন্দৰ পৰিৱেশ। ময়ো আপোনালোকে দেখিছে মুখখন একেবাৰে ধৰিব নোৱাৰা হৈছে। এয়া হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ হোলী বিশেষ ভিডিঅ'। আপোনালোকে কিবা ক'ব আপোনালোকে? অহ' বিশ্বদাই মোক পানী কৰি পেলালে। I'm so happy. গতিকে এয়াই আছিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ হোলী বিশেষ এটি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। গতিকে আজি ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'লৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। I'm so